নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো এছ ডিজিটেক চেনেলত অন্য এক নতুন ভিডিঅ'লৈ বন্ধুসকল আপোনাৰ নামত যদি PMAY ঘৰ আহিছে আৰু এই ঘৰৰ টকা আপোনাৰ একাউণ্টত কিমান সোমাইছে আৰু কিমান তাৰিখে সোমাইছে আপুনি গম নাপায় এতিয়া আপোনাৰ মোবাইলতে চাব পাৰিব তেন্তে কেনেকৈ চাব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিয়া হ'ব গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক যদি চেনেলটোত নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই যায় তেন্তে বলক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল আপোনাৰ মোবাইল নতুবা ডেস্কটপত গৈ আপুনি যিকোনো ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ বটনত ক্লিক কৰিব আৰু pmayg.nic.in লিখি আপুনি সাৰ্চ কৰি দিয়ক তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজ ওপেন হৈ আহিব আপুনি তলত অলপ স্ক্ৰল ডাউন কৰি চাওক আপুনি কিছুমান অপচনবোৰ দেখা পাব আপুনি অপচনবোৰ ভালকে পঢ়ি বুজি লওক আৰু আপোনাৰ সন্মুখত আপোনাৰ ষ্টেক হোল্ডাৰ্স মই এৰো মাৰ্ক দি দেখুৱাইছে এই অপচনটোত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত PMAYG বেনিফিচিয়াৰী ওপৰত যেটো লাইন আছে হেতুত আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত আপুনি এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনাৰ যেটো PMAY ঘৰৰ লিষ্টত যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াত এন্টাৰ কৰি দিয়ক এই নাম্বাৰটো এন্টাৰ কৰি আপুনি মই আগতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো মই কপি কৰি ৰাখিছিলো সেই কাৰণে মই ইয়াত এন্টাৰ কৰি দিলো আৰু এন্টাৰ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ পেজ ওপেন হৈ আহিব আপোনাৰ গোটেইখিনি ডিটেইলছ ইয়াত দেখুৱাইছে আপুনি চাব পাৰিব আপোনাৰ বেংকৰ ডিটেইলছ আপোনাৰ এডমিনিষ্ট্ৰেটিভ সেকশন নম্বৰ মান স্কিম আন্ডাৰ উইথ সেংচন PMAY ঘৰৰ আপোনাৰ কিমান টকাৰ ঘৰ হয় 1,30,000 টকাৰ ঘৰ হয় সেংচন হৈছে আপোনাৰ ইয়াত ইনষ্টলমেন্ট ফাইনেন্সিয়েল ইয়াৰ এমাউন্ট অৰ্ডাৰ শীট আপোনাৰ 2022-23 প্ৰথম ইনষ্টলমেন্ট সোমাইছিল 32,500 টকা আৰু অৰ্ডাৰ শীট ডেটটো হৈছে 13/6/2022 তাৰিখে আপোনাৰ একাউণ্টত সোমাইছিল 32,500 টকা দুই নম্বৰ ইনষ্টলমেন্ট 22-23 বৰ্ষৰ 48,750 টকা 24/8/2005 তাৰিখে সোমাইছিল বন্ধুসকল এনেকৈ আপুনি আপোনাৰ একাউণ্টত ঘৰৰ পইচা কিমান টকা সোমালে আৰু কিমান তাৰিখে সোমাইছে আপুনি চাব পাৰিব বন্ধুসকল ভিডিঅ'টো কিন্তু প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব নহলে কিন্তু আপুনি আপোনাৰ মোবাইলত গৈ আপুনি চাবলৈ অসুবিধা পাব এতিয়া বন্ধুসকল মই এখিনিতে কথা এটা আপোনালোকক জনাব বিচাৰিছো আপুনি এতিয়া আপোনাৰ এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো কৰ পৰা পাব মই দেখুৱাম আপোনালোকে চাওক আপুনি প্ৰথম এবাউট আস তাৰ পিছত আৱাজ সফট এই আৱাজ সফট অপচনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ মই এৰো মাৰ্ক দি দেখুৱাইছো ক্লিক কৰাৰ পিছত ৰিপৰ্টছত আপুনি ক্লিক কৰি দিব ৰিপৰ্টছত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ পেজ ওপেন হৈ আহিব A B C D E এই অপচনৰ 4 নম্বৰ যেটো ক্যাটাগৰি ওয়াইজ CECC ডাটা ভেৰিফিকেশন সামাৰি এই অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ আহিব আপুনি প্ৰথমে ষ্টেটটো সিলেক্ট কৰক ষ্টেট সিলেক্ট কৰাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ ব্লক কি হয় আপুনি সিলেক্ট কৰক ব্লকৰ পিছত আপোনাৰ GP পঞ্চায়ত কি হয় আপুনি পঞ্চায়তটো সিলেক্ট কৰি দিয়ক আৰু আপুনি কেপচা আপোনাৰ সন্মুখত যি আহে আপুনি প্লাস মাইনাস কৰি এন্টাৰ কৰি দিয়ক কেপচা এন্টাৰ কৰাৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব
সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত গোটেই লিষ্টটো ওপেন হৈ আহিব আৰু আপুনি লিষ্টটো দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পঞ্চায়ত নেম ব্লক নেম ডিষ্ট্ৰিক্ট নেম বেনিফিচিয়াৰী নেম গতিকে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ নামৰ এগেইনষ্টত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি কপি কৰি থওক আৰু আপুনি তাত গৈ এণ্টাৰ কৰিলে আপুনি আপোনাৰ গোটেই ডিটেইলছখিনি আপুনি চাব পাৰিব